শেল্টাৰৰ ব্যৱস্থা কৰিছে নেকি? কোৰ্টে কি কৈছে? শেল্টাৰ দিব কৈছে। কোৰ্টে কি কৈছে? তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰিব কৈছে। যদি কৰিছে আমাক দেখুৱাত আপোনাৰ আপত্তি ক'ত? হয়, কোৰ্টে কিয় ক'লে? কোৰ্টে কিয় ক'লে? এইটো কৈছে মানেনে নাই? মানেনে নাই? কোৰ্টক মানে নাই? আপুনি কোৰ্টক মানে নাই? আপুনি কোৰ্টক মানে নাই? আপুনি কি কথা কয়? এইটো কিয় কি হৈছে? আপুনি যাব দিব নাই? আপুনি কোৰ্ট মানে নাই? কোৰ্টক মানে নাই? আপুনি কি কথা কৈছে? সুইচাইড কৰাইছে, সুইচাইড কৰাইছে মানুহ সুইচাইড কৰাইছে হত্যাকাৰী, হত্যাকাৰী, হত্যাকাৰী হয়। আপোনালোকে কৈছে শান্তিপূৰ্ণ ভাৱে হোৱা নাই, শান্তিপূৰ্ণ হিয়াদুকাৰী মহিলাসকলে কান্দি আছে, হাতে ভৰি ধৰি আছে, কৈ আছে আমি দেশী মানুহ, আমি অসমীয়া, আমি ভাৰতীয়, জন্ম ইয়াতে মৃত্যু ইয়াতে হব। মানুহ এজন মৰিছে, মৰা নাই, হত্যা কৰা হৈছে। সেইজন মানুহ তাতে কবৰস্থ কৰিব, সেই কামখিনি কৰিব দিয়া নাই। আপুনি কৈ আছে শান্তিপূৰ্ণ ভাৱে হৈছে, কোনো কাম শান্তিপূৰ্ণ ভাৱে হৈছে মানুহখিনি কান্দি আছে। গতিকে আমাক যাব দিয়ক, কমচে কম এই দফাটো কৰক, দফাৰ ওপৰত ব্যৱস্থা জনাই যাওক। ইয়াতে জনপ্ৰতিনিধি কি হৈ আছে, কি লিখা এই অৰ্ডাৰটো কৰক। এইটো আপুনি পঢ়িব জানে? ঠিক আছে, আমি ইয়াতে কি কৈছে? ইয়াতে কি কৈছে কোৰ্টে? ৰিহেবিলিটেশ্যন লাগে, ঠিক আছে, অল্টাৰনেটিভ শেল্টাৰ লাগে, এডিকুৱেট অল্টাৰনেটিভ শেল্টাৰ দিয়া নাই। এইটো আপোনালোকৰ কৰিব বিচাৰিছো। ইয়াৰ পৰা আগলৈ যাব দিয়া নহব। বৰবৰা ডাঙৰীয়া কথাটো শুনক, ৰবা আচ্ছা বল কথাটো মেজিষ্ট্ৰেট সাহেব কথাটো শুনক। ইয়াতে আপুনি আইন মানিব লাগিব নাই? দেখোন আইন আপুনি কোৰ্টক, হাইকোৰ্টক মানিব নাই? হাইকোৰ্টক আপুনি মানে নাই? যদি মানে হাইকোর্টে এই অর্ডারটো কি শুনি লব, মই আপনার পড়ি শুনাই দিছো। দ্য ফরেস্ট অথরিটিজ শ্যাল এনশিওর that alternate shelter, adequate food and accommodation are provided to the petitioner until further arrangement for their rehabilitation are made by the respondent authorities if the petitions are found to be entitled under the scheme prepared by the state. It was 11 তারিখ আমি এটা কথা আপনাদের এটা অনুরোধ করছি, গুৱাহাটী হাইকোর্টক মানে নাই আপুনি? যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক, আমাক আপুনি লৈ যাক, আমি জনপ্ৰতিনিধি আমাক লৈ যাক। তাতে কি অসুবিধা হৈছে, মানুহখিনি কি অৱস্থাত আছে, আপোনাৰ পাইকানৰ মানুহখিনি কিয় উচ্ছেদ কৰিছে, ফৰেষ্ট লেণ্ডত সেইখিনি জাগা পৰা নাই, আপুনি জোৰ জুলুম কৰি উচ্ছেদ কৰিছে, মানুহ আজি আপোনালোকে মাৰিছে, আমাৰ ইনফৰমেশ্যন মতে মানুহ মাৰিছে, হত্যা কৰিছে, চৰকাৰৰ সুবিধা আমি অভিলেখ বৰুৱা